নমস্কাৰ, আসসালামু আলাইকুম, কেম છો, সত শ্ৰী আকাল, প্ৰণাম, খুদা হাফিজ। আৰু মই আজি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ এজন আৰু আপোনালোকক ক'ব বিচাৰিছোঁ যে কেবৰ বিৰোধিতা কৰক। কটনিয়ানে কেবৰ বিৰোধিতা কৰিছে আৰু অসমবাসী আৰু তথা ভাৰতবৰ্ষৰ সকলোকে কেবৰ বিৰোধিতা কৰিবলৈ আহ্বান কৰিছোঁ। কিয়নো ভাৰততকৈ সকলোতকৈ প্ৰভাৱ পৰিব অসমত কেবৰ আৰু বিদেশীৰ সমস্যাটো অসমৰ সকলোতকৈ বেছি প্ৰভাৱ পৰিব। সেইটোৰ বাবে মই কেবৰ বিৰোধিতা কৰিছোঁ। আৰু এটা কথা মই প্ৰথমেই ক'লোঁ, যিখিনি কথা কৈছোঁ, যেনেকৈ নমস্কাৰ, আসসালামু আলাইকুম, কেম છો, সত শ্ৰী আকাল, প্ৰণাম, ৰাম ছো, এইখিনি যেনেকৈ আমি সংবিধানৰ ভাষা কোৱা অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, তাৰপিছত আমাৰ ধৰ্মৰ নিৰপেক্ষ অধিকাৰ, যেনেকৈ আমি সকলোৱে ক'ব পাৰোঁ যে সকলো নিজৰ নিজৰ ধৰ্মৰ প্ৰতিনিধি কৰিব পাৰোঁ, সেইটো আমি সকলোৱে মিলি থাকোঁ। তো সেই চৰকাৰ আমাৰ এইটো নস্যাৎ কৰিবলৈ আৰম্ভ কৰিছে। কেবৰ থ্ৰুদি তেওঁলোকে বিচৰা নাই যে আমি সকলো একে নমস্কাৰ, প্ৰণাম, সত শ্ৰী আকাল, আসসালামু আলাইকুম এইবোৰ সকলো ক'ব নোৱাৰা কৰি তাৰে বিভাজন কৰিব বিচাৰিছে আৰু অসমৰ সকলোকে বা ভাৰতৰ সকলোকে এই ধৰ্মৰ তাৰে বিভাজন কৰিব বিচাৰিছে আৰু অসমৰ সকলোকে আমি পৃথক কৰিব বিচাৰিছে, ভাই ভাইৰ মাজত সংঘাত আনি দিব বিচাৰিছে, যিটো অসমক বেছিকৈ ক'ব বিচাৰিছে। যেনেকৈ অসমৰ জাতি মাটি ভেটি সকলো নস্যাৎ কৰিবলৈ বিচাৰিছে। যিহেতু অসমত মুছলিম, হিন্দু, খ্ৰীষ্টিয়ান, জৈন, পাঞ্জাবী যোনেই নহওক বুদ্ধিষ্ট সকলো থাকে, কিন্তু কেবৰ মাজৰ পৰা আমাক অকল পাৰ্টিকুলাৰলি কিছুমানৰ ধৰ্মকহে অসমক আনিব বিচাৰিছে। আৰু যিটো সংবিধানৰ প্ৰথম কথাই যে সংবিধানৰ বিৰোধিতা হৈছে, আমাৰ সংবিধানৰ অন্তৰত আঘাত সানিছে। সংবিধানক আমি মানিবই লাগিব। সংবিধানক যোনে অমান্য কৰিছে সেই চৰকাৰ বা আমি তেওঁলোকক কেতিয়াও শাসন লৈ থাকিব নিদিওঁ। আৰু অসম চুক্তি সংবিধানৰ বা অসম চুক্তি যিটো বিচাৰিছে, অসম চুক্তি আছে, সেইটো নস্যাৎ কৰিবলৈ এই চৰকাৰে বিচাৰিছে। চ' আমি এই কেবৰ বিৰোধিতা সকলোৱে কৰিব লাগিব আৰু আমি সকলোৱে মিলি কামটো কৰিব লাগিব। ভাৰতবৰ্ষ এখন বিশ্ব সকলোতকৈ স্বীকৃত দেশ, যিয়ে আমাৰ দেশৰ মানুহবোৰ আৰু জাতি আৰু ধৰ্ম সকলো মিলিত হৈ থাকোঁ, যিটো ইণ্ডিয়াৰ বাহিৰে ক'তো পোৱা নাযায়। আৰু সেই হিচাপে সেইটো নস্যাৎ কৰিবলৈ এই চৰকাৰে বিচাৰিছে। আমি এইটো ওপৰত কেতিয়াও সফলতা হ'ব নিদিওঁ। আমি এইটোৰ ওপৰত ধিক্কাৰ দিছোঁ, আপুনিও ধিক্কাৰ দিয়ক। আৰু অসম হওক, কটনৰ পৰা আৰম্ভ হৈছে কটনিয়ানে, অসমৰ নাগৰিকসকলে, কটনৰ ছাত্ৰ সমাজ, অসমৰ ছাত্ৰ সমাজে সকলোৱে ওলাই আহক আৰু এইটোৰ প্ৰতি মোৰ আহ্বান। আৰু এইখিনিয়ে ক'ব বিচাৰিছোঁ। ধন্যবাদ। জয় অসম।